Besmo Studio Sondana Islari. All BTC Minority Student Union Apada. Salakati Dokora Minority ni Banjainayau, Dine Salakati Gozo Koraisani ni Geulang Patarau. Mungklong Lapikul Islam Ahmed ni Gusakangtini Mungau, Cricket Padainai, Habapari Lanai Zadang. Be Habapario Bahaga Lana. Central Committee ni AZS Monid Din Ali ada Kokrazar Zilla ni ABM Shuni Kahai Apadgiri Nozrul Islam Bidangmana kurangni gezerjang dabi kalamudi Lapukul Islamko inai onakarai jiu pozabnai dainigiri dutangforkau geranikrui gera saja hono takai Asam Sarkarkau dabi dekanggo Dania फैदो जोंनि खौरांनि गेजेरजों मा फोरमायदों आबुङै मिथिनानै लानि सालाकाटी आंचलिक समितिर उद्योगत जिला समिति केन्द्रीय समितिर सहयोगत आमी অন্যান্য বছৰৰ দৰে এই বছৰো আমাৰ এবিএমছৰ প্ৰায়ত সভাপতি সৈয়দ লাফিকুল ইছলাম আহমেদৰ যি স্মৃতি যি তেখেতৰ সৰণিত যি আমি বছৰে বছৰে যেটো ক্ৰিকেট খেলা অনুষ্ঠান আমি অনুষ্ঠিত কৰি আহিছো সেই ক্ৰিকেট খেলখন আজি আমি খুব উদ্বোধনী কৰিলো ইয়াত বিভিন্ন দল সংগঠন বিভিন্ন সমাজকৰ্মী সকলে উপস্থিত হৈছে আমি এই ক্ৰিকেট খেলৰ জৰিয়তে এবিএমছে এই অঞ্চলৰ ৰাইজ বিটিসি অঞ্চলৰ ৰাইজক আমি অনুকাই দিব বিচাৰিছো যে এই ক্ৰিকেট খেলাৰ জৰিয়তে আমি এইখিনি কথা ক'ব বিচাৰিছো যে লাফিকুল ইছলাম আহমেদক যেনেকৈ হত্যা কৰা হৈছিল যে এনে ধৰণৰ ব্যক্তিক হত্যা কৰিলে ৰাইজে বা জনসাধাৰণে যে মানে বছৰে বছৰে যুগে যুগে তেখেতসকলক স্মৰণ কৰি ৰাখে বা স্মৃতি তেখেতসকলক জীয়াই ৰাখে এই কথাখিনি মানে বুজাই ৰখাৰ কাৰণে বা ৰাইজক মানে মেছেজ দিয়াৰ কাৰণে এই প্ৰতিযোগিতা অনুষ্ঠিত আমি কৰি আহিছো যে লাফিকুল ইছলাম যাতে বিটিসি বা অসমৰ ৰাইজৰ হৃদয়ত থাকে বুকুত যাতে থাকে তেখেতৰ নামত প্ৰত্যেক বছৰে এনেকৈ ক্ৰিকেট খেল ফুটবল খেল বিভিন্ন সভা সমিতি অনুষ্ঠান তেখেতৰ নামত কৰা হয় গতিকে আমি এই অঞ্চলৰ ৰাইজ বা গোটেই বিটিসি অঞ্চলৰ ৰাইজক এই খেলৰ প্ৰতি সম্পূৰ্ণ সহায় সহযোগিতা আগবঢ়াৰ কাৰণে আহ্বান জনাইছো এই অঞ্চলৰ ৰাইজে আমাক সহায় সহযোগিতা আগবঢ়াইছে আৰু এই খেলৰ জৰিয়তে এই বিটিসি অঞ্চলৰ মানে প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত মানে ভাতৃত্ববোধ সমন্বয় এটা মানে স্থাপন আগৰ পৰা হৈ আছে আৰু আজিৰ এই খেলৰ পৰা এটা সমন্বয় কৰিব বুলি আমি আশাবাদী গতিকে এই ক্ৰিকেট খেলৰ জৰিয়তে আমি বিটিসি অঞ্চলৰ শান্তি সম্প্ৰীতি মানে সকলো মানে একেলগে যাতে আমি মানে বজাই ৰাখিব পাৰো তাৰ কাৰণে ৰাইজৰ প্ৰতি আহ্বান জনাইছো এই খেলটো আমি যোৱা বছৰে আমি দীঘলীয়া একমাহ এইটো খেল চলিছিল এবাৰো একমাহ চলিব একমাহৰ কাৰণে এইটো কিবা কৰা হৈছে আমি 16টা টিম হ'ব 16টা প্ৰত্যেক দিন এটাকৈ টিমৰ খেল হ'ব একমাহ দীঘলীয়া একমাহ খেলটো চলিব তাৰ পিছত ফাইনাল হ'ব নিশ্চয় ফাইনালৰ দিন আকৌ আমাৰ এই অঞ্চলৰ বুদ্ধিজীৱী বা এই অঞ্চলৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলক আমি লৈ পেলাই আমি ফাইনালখনত তেখেতসকল আমন্ত্ৰণ কৰি পেলাই আমি ইয়াতে ফাইনালখনটো অনুষ্ঠিত কৰিম আৰু আজিৰ এই খেলৰ জৰিয়তে আমি বিটিসি অঞ্চলৰ বা এই অসমৰ যি পৰিৱেশ যোৱাকালি যেটো গলাঘাটত যেটো ঘটনা হ'ল এই ঘটনাবিলাক যাতে হ'ব নোৱাৰে যাতে জাতি জনগোষ্ঠীৰ মাজত এটা সমন্বয় যি মানে স্থাপন হ'ব লাগে এই সমন্বয় স্থাপন কৰাৰ কাৰণে এনেকুৱা খেল ধেমালি বিভিন্ন সভা সমিতি অনুষ্ঠিত হয়তো সমাজত প্ৰয়োজনীয় হৈ পৰিছে যাৰ কাৰণে এনেকুৱা খেল ধেমালি যাতে অন্যান্য মানে প্ৰান্তত যাতে সকলে যাতে কৰাৰ কাৰণে চেষ্টা কৰে সকলকে মই আহ্বান জনাইছো যেটো ছাত্ৰ সন্থাৰ কৰ্মীক মুৰিয়ে হত্যা কৰিলে গতিকে চৰকাৰৰ প্ৰতি কি আহ্বান জনাব মই একেবাৰে এক কথাত কালি যেটো গলাঘাটত মানে হত্যাকাণ্ড সংগঠিত হ'ল অমিনেশ ভূঞাক যেনেকৈ মানে মৰিয়ামৰে হত্যা কৰিল তেখেত এজন ছাত্ৰ নেতা মানে যেটো মৰ্মান্তিক ঘটনা হৈছে যেটো অমানৱীয় যেটো ঘটনা সংগঠিত হৈছে এনেকুৱা ঘটনা যে আজিৰ দিনতো আমাৰ অসমৰ মানে নিচিনা এটা ৰাজ্যত যে সংগঠিত হ'ব পাৰে বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীজনে যেনেকুৱা মানে ষ্ট্ৰিক এটা মানে পদক্ষেপ মানে এই ড্ৰাগছ মদ জুৱা বিভিন্ন ক্ষেত্ৰত তেখেতে যেনেকুৱা এটা ঘটনা মানে কিবা লৈছে গৰু ব্যৱসায়ী এইবিলাকৰ মানে যেনেকুৱা কটকটীয়া এটা মানে নিৰাপত্তাৰ এটা ব্যৱস্থা লৈছে বা শাসনৰ এটা ব্যৱস্থা লৈছে তৎসত্ত্বেও যে কালি দিন দুপৰতে যোৰহাট টাউনৰ মাজমজিয়াত এনেকুৱা এটা ঘটনা সংঘটিত হ'ল এইটো এটা লজ্জাজনক ঘটনা এটা ৰাজ্যৰ কাৰণে লজ্জাজনক ঘটনা কৰবা নহত কৰবাত ইয়াত মানে প্ৰশাসনৰো মানে অলপ মানে কিবা আছে মানে দুৰ্বলতা আছে গতিকে তাৰ কাৰণে এই ঘটনাটো সংঘটিত হ'ব পাৰিছে নহলে এটা টাউনৰ মাজমজিয়াত এজন মানুহ ইমান মানে মানুহে মানে
পিটাই পিটাই মাৰি আছে, দৌৰি দৌৰি মাৰি আছে, মানে সেই মানুহজনক ৰক্ষা কৰাৰ কাৰণে এজন ব্যক্তিয়ে কিন্তু আগুৱাই অহাৰ ধৰাৰ মানে পৰিলক্ষিত নহ'ল, যাৰ কাৰণে এই ঘটনাটো সংঘটিত হৈছে। গতিকে অসম চৰকাৰৰ ওচৰত আমি আহ্বান জনাইছোঁ, আমি তেখেতসকলক অনুৰোধ জনাইছোঁ যে এই ঘটনাৰ লগত জড়িত থকা ব্যক্তিসকলে যাতে কোনো পধ্যে হাৰি যাব নোৱাৰে, আৰু এই ব্যক্তি যদি হাৰি যায় তেনেহ'লে অন্য প্ৰান্তত এই দুষ্কৃতিকাৰীৰ শ্ৰেণীৰ মানুহবিলাকে এনেকুৱা ঘটনা সংঘটিত কৰাৰ কাৰণে চেষ্টা কৰিব। এই ধৰণৰ চেষ্টা যাতে কৰিব নোৱাৰে তাৰ কাৰণে কঠোৰতকৈ কঠোৰ পদক্ষেপ ল'ব লাগে, আৰু সেইসকলক তাৎক্ষণিকভাৱে মানে শাস্তি বিহাৰ কাৰণে অসম চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ। আজি ইয়াত চালাকাটি হাইস্কুল খেলপথাৰত ABMCৰ প্ৰয়াত সভাপতি লাভিকুল ইছলাম আহমেদৰ নামত আমি তৃতীয় বাৰ্ষিক ক্ৰিকেট টুৰ্ণামেণ্ট ইয়াত আয়োজন কৰিছোঁ। ইয়াত চালাকাটি আঞ্চলিক সমিতি লগতে কোকৰাঝাৰ জিলা সমিতি কেন্দ্ৰীয় সমিতি আমাক সম্পূৰ্ণ সহযোগ কৰিছে। আৰু আপোনালোকে জানে যে 2017 বৰ্ষত 1 আগষ্ট তাৰিখে আমাৰ সভাপতি লাভিকুল ইছলাম আহমেদক দিন দুপৰতে কোকৰাঝাৰ চহৰৰ মাজমজিয়াত গুলীয়াই হত্যা কৰিছিল। আৰু আপোনালোকে সকলোৱে জানে যে লাভিকুল ইছলাম আহমেদ এজন ভাল খেলুৱৈ আছিল, তেখেতে বক্সিং খেলৰ লগত জড়িত আছিল। আৰু তেনেকুৱা এজন ব্যক্তি, আৰু তেখেতে আমাৰ ABMCৰ সভাপতি থকা অৱস্থাত তেখেতক কোকৰাঝাৰ চহৰৰ মাজমজিয়াত তেখেতক গুলীয়াই হত্যা কৰা হ'ল। আজি 4টাকৈ বছৰ অতিক্ৰম কৰিল। এই হত্যাকাণ্ডৰ লগত কোন জড়িত, কিয় হত্যা কৰা হ'ল, এই ৰহস্য কিন্তু আজিৰ দিনলৈকে উদ্ঘাটন চৰকাৰ তথা প্ৰশাসনে কৰিব নোৱাৰিলে। গতিকে আজি আমি ইয়াত খেল অনুষ্ঠিত কৰিছোঁ, ইয়াত সকলো দল সংগঠন ইয়াত আহি উপস্থিত হৈছে, সকলোৱে আমাক সহযোগিতা কৰিছে, আৰু সকলোৱে বিচাৰিছে যে ABMCৰ যিজন সভাপতি আছিল লাভিকুল ইছলাম আহমেদ, তেখেতৰ যিসকল হত্যাকাৰী তেখেতসকলক চিনাক্ত হ'ব লাগে, আৰু কিয় হত্যা কৰা হ'ল এই ৰহস্য উদ্ঘাটন হ'ব লাগে। কিন্তু সকলো দল সংগঠন কোকৰাঝাৰৰ তথা অসম তথা BTIDৰ প্ৰতিটো দল সংগঠনে একমুখে এই কাৰ্যক ধিক্কাৰ জনাইছিল। সকলোৱে দাবী কৰিছিল এই হত্যাকাণ্ডৰ লগত জড়িতসকলক গ্ৰেপ্তাৰ হ'ব লাগে, কিন্তু আজিৰ দিনলৈকে গ্ৰেপ্তাৰ নহ'ল। আপোনালোকে জানে যে লাভিকুল ইছলাম আহমেদ এজন খেলুৱৈ আছিল, আৰু খেল ধেমালিৰ জৰিয়তে সকলো জাতি জনগোষ্ঠীৰ লগত এটা সমন্বয় সৃষ্টি কৰাৰ তেখেতে পদক্ষেপ গ্ৰহণ কৰিছিল। গতিকে তেখেতৰ স্মৃতিত আমি এই খেলখন অনুষ্ঠিত কৰিছোঁ, আৰু আজিৰ এই খেল ধেমালিৰ জৰিয়তেও চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ, অতি সোনকালে যদি আমাৰ লাভিকুল ইছলাম আহমেদৰ হত্যাকাৰী গ্ৰেপ্তাৰ কৰা নহয়, আগন্তুক দিনত আমাৰ কেন্দ্ৰীয় সমিতিয়ে ইতিমধ্যে আমাৰ আন্দোলনৰ কাৰ্যসূচী যিসমূহ হ'ব এইখিনি তেখেতসকলে ঘোষণা কৰিব। ইয়াৰ পৰৱৰ্তীত আমাৰ ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচী যিমান দিনলৈকে আমাৰ শ্বহীদ লাভিকুল ইছলাম আহমেদৰ হত্যাকাৰী গ্ৰেপ্তাৰ নহ'ব সিমান দিনলৈকে এই আন্দোলন ধাৰা অব্যাহত থাকিব। নিৰ্বাচনী আগমুহূৰ্তত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইখন খেলপথাৰত আজিলৈকে কোনো ধৰণৰ দোষী কৰা কি হয়? চাওক, অসমৰ এজন বৰ্তমানৰ মুখ্যমন্ত্ৰী, তেখেতে গোটেই অসম তথা ভাৰতবৰ্ষত এখন তেখেতৰ যে নেতৃত্বত BJP এটা ভাল কাম কৰি আছে তেখেতে কিন্তু বুজাব বিচাৰি আছে। কিন্তু তেখেতে আমাৰ এই চালাকাটিত আহি, যিখন চালাকাটিৰ পৰা নেতৃত্ব দি আমাৰ ABMCৰ সভাপতি লাভিকুল ইছলাম আহমেদ কেন্দ্ৰীয় সমিতিৰ সভাপতি আছিলে, তেখেতে জাতিৰ হৈ বা আমাৰ অন্য জাতি জনগোষ্ঠীৰ হৈ তেখেতে মাত মাতিছিলে, আৰু এইখন চালাকাটিতে আহি অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যে মিছলীয়া এটা কথা কৈ গ'ল, আজি কিমান মাহ হৈ গ'ল চৰকাৰ গঠন কৰোঁতে, আজিৰ দিনলৈকে তেখেতৰ মুখেৰে কিন্তু এই লাভিকুল ইছলাম আহমেদৰ হত্যাকাৰী গ্ৰেপ্তাৰৰ কথা কোৱা আমি শুনিবলৈ পোৱা নাই, কাৰণ তেখেতে ৰাজনীতি হিচাপে আমাৰ লাভিকুল ইছলাম আহমেদৰ নামটো ব্যৱহাৰ কৰিছে। গতিকে আজিও আমি অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয়ক, এই হত্যাকাণ্ডৰ লগত কোন জড়িত তেখেতসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। मोनसे गोजोनथाव खौरां। गोजोननि नोगोर क'क्राझाराव थानाय बाजार इन्डिया आरो MRM हस्पिटाल साखाथियाव बड'लेण्ड थेरापिस्ट सेन्टाराव थुब्ला ब्रह्मआ गुबुन गुबुन रोखोमनि सानाय सुनाय गोनां सुबुंफोरनि थाखाय फाहामथाय होनाय जायो। जेरै जान्जि सानाय, हान्थु सानाय, गोदोना सानाय, आदै सानाय, आफादावदै सानाय, जानजि जरा सानाय, खर' सानाय, सिनस्रि जरा सानाय, बैफोरबायदि सुबुंफोरनि सानायफोरखौ फाहामथाय होबोगासिनो दं। सोरबाफोर बे बेरामाव गोग्लैनाय सुबुंफोरा बे खाबुखौ लानो हागोन। गोबां मिन्थिनो थाखाय नैबे जानबुं नङाव फन खालाम 9974030738।